নমস্কাৰ বন্ধুসকল, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ আজিৰ এই ভিডিঅ'টোত 10টা অতি মূল্যৱান বাণী আছে, যিকেইটা বাণী আপোনাৰ জীৱনত প্ৰভাৱ পেলাব বুলি ভাবোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ সকলোৱে চাব। নম্বৰ 10, ফুলৰ সুবাস কেৱল যিফালে বায়ু বলিছে সেই দিশতহে সুগন্ধি বিয়পায়, কিন্তু এজন মানুহৰ ভাল গুণবোৰে সকলো দিশলৈ বিয়পায়। নম্বৰ 9, জুইৰ শালত গঢ়িহে কমাৰ শালত গঢ়িব পাৰি। ঠিক তেনেকৈ এটা ডাঙৰ সুখ পাবলৈ সৰু সৰু সুখবোৰো ল'ব পাৰিব লাগিব, তেতিয়াহে আমি ডাঙৰ সুখ পাব পাৰিম। নম্বৰ 8, জ্ঞানৰ পৰা আপুনি শক্তি পাব, কিন্তু চৰিত্ৰৰ পৰা সন্মান পাব। নম্বৰ 7, জীৱনত বহুত শিক্ষা আৰু জ্ঞান পাব, কিন্তু সকলোতকৈ ডাঙৰ জ্ঞান সেইটোহে যিয়ে আপোনাক জীৱন যাপনৰ আচল বাট দেখুৱাব। নম্বৰ 6, এন্ধাৰে এন্ধাৰক কেতিয়াও খেদি পঠিয়াব নোৱাৰে, এন্ধাৰক কেৱল পোহৰেহে খেদি পঠিয়াব পাৰে। ঠিক তেনেকৈ ঘৃণাও ঘৃণাক কেতিয়াও খেদি পঠিয়াব নোৱাৰে, কেৱল প্ৰেমেহে ঘৃণাক খেদি পঠিয়াব পাৰে। নম্বৰ 5, ব্যস্ততা এনে এক অস্ত্ৰ যাৰ দ্বাৰা এটা নতুন জীৱন উপভোগ কৰিব পাৰি। নম্বৰ 4, আপুনি যিজনক আটাইতকৈ বেছি সন্মান আৰু গুৰুত্ব দিব, তেওঁ কেতিয়াও আপোনাক সিমান গুৰুত্ব আৰু সন্মান নিদিয়ে। সেইবাবে প্ৰয়োজনতকৈ বেছি সন্মান আৰু গুৰুত্ব কাকোৱেই দিব নালাগে, নহ'লে আপোনাৰ সন্মান তেওঁৰ ওচৰত হানি হোৱাৰ সম্ভাৱনা বেছি। নম্বৰ 3, সুখৰ সন্ধানত কাম কৰিলে কেতিয়াও সুখ পোৱা নাযায়, সুখী হৈ কাম কৰিলেহে সুখ আৰু সফলতা দুয়োটাই পায়। নম্বৰ 2, আজি মই কি নতুন কাম কৰিম বা নতুন কি শিকিম, এই প্ৰশ্নটোৱে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। নম্বৰ 1, আপুনি ধনীৰ পৰা দুখীয়া হৈ গ'লে সন্মান হানি হ'ব, কিন্তু দুখীয়াৰ পৰা ধনী হ'লে সন্মান বাঢ়িব। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ আপোনালোকে এই বাণীকেইটাৰ পৰা উপকৃত হ'ব। লগতে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব। ধন্যবাদ।